নমস্কাৰ, মোৰ নাম ঋতুৰাজ বৰা। পশ্চিম গোলাঘাট শিশু উন্নয়ন প্ৰকল্পৰ মই খণ্ড সমন্বয়ক। আজি সকলোকে এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাব বিচাৰিছোঁ কেনেকৈ পোষণ ট্ৰেকাৰটো লগ ইন কৰাৰ পিছত আমি কেনেদৰে বেনিফিচিয়াৰীসকলক আমি এই ফৰ্মকেইখনত আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। সকলোৱে পোনপ্ৰথমে এটা কথা লক্ষ্য কৰিব, সকলোৱে লগ ইন কৰাৰ পিছত সকলোৱে ওপৰত চাব কবিতা বৰুৱা বৰা ৱেলকাম টু পোষণ ট্ৰেকাৰ। আপোনালোকৰ সকলোৱে নিজৰ নামটোৰ ওপৰত আহিছে নাই সেইটো ফাৰ্ষ্ট ষ্টেপত আপোনালোকে লগ ইন কৰাৰ পিছত সেইটো কথা সদায় লক্ষ্য কৰিব। তাৰপিছত আপোনালোকে সকলোৱে ইয়াত দেখিছে প্ৰেগনেণ্ট ওমেন, লেক্টেটিং মাদাৰ, চিলড্ৰেন আপোনালোকৰ 0 to 6 month, 6 monthৰ পৰা 3 years, 3 yearsৰ পৰা 6 years, এডলেচেণ্ট গাৰ্ল, এডলেচেণ্ট বয়। এডলেচেণ্ট গাৰ্ল, এডলেচেণ্ট বয় আমাৰ 11 yearsৰ পৰা 14 yearsৰ ভিতৰত যিখিনি হয় সেইখিনি আমি ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। এতিয়া আমি প্ৰথম পৰ্যায়ত আমি চাওঁ প্ৰেগনেণ্ট ওমেন। তেখেতৰ কেন্দ্ৰত এগৰাকী প্ৰেগনেণ্ট ওমেন আছে, তেতিয়া আমি কেনেকৈ অন্তৰ্ভুক্ত কৰিম সকলোৱে চাব। তাৰপিছত ইয়াত আপোনালোকে সকলোৱে দেখিছে ৰেকৰ্ড নট ফাউণ্ড, মানে এতিয়ালৈকে কোনো নাম আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা নাই। এতিয়া আমি কি কৰিব লাগিব, এগৰাকী প্ৰেগনেণ্ট ওমেন আছে, আমি ইয়াত এই ফৰ্মত আমি ৰেজিষ্টাৰ কৰিম। পোনপ্ৰথমে আমি এড বেনিফিচিয়াৰীত যাব লাগিব। তাৰপিছত সকলোৱে দেখিছে নেম অফ দ্য বেনিফিচিয়াৰী, বেনিফিচিয়াৰীগৰাকী সুস্মিতা শইকীয়া, সুস্মিতা শইকীয়া বোলে আমি দিলোঁ। হাজবেণ্ডৰ নাম, তেখেতৰ স্বামীৰ নাম মোহন শইকীয়া টাইপ কৰিলোঁ। আধাৰ নাম্বাৰ আছে যদি দিব, নাই যদি দিব নালাগে। তাৰপিছত হেল্থ আই ডি কোনো দিব নালাগে। তাৰপিছত আমি ডেট অফ বাৰ্থটো দিব লাগিব। সুস্মিতা শইকীয়াৰ আমি ডেট অফ বাৰ্থটো দিব লাগিব। সকলোৱে কেনেকৈ ডেট অফ বাৰ্থটো দিব এবাৰ লক্ষ্য কৰিব। ইয়াত আমাৰ এবাৰ ক্লিক কৰিব লাগিব। তেখেতৰ ডেট অফ বাৰ্থ 2000 কোনটো মাহৰ বোলে আমাৰ ডিচেম্বৰ মাহৰ, ডিচেম্বৰ মাহলৈ আমি গ'লোঁ। তাৰপিছত ডিচেম্বৰ মাহৰ 10 তাৰিখত আমি ক্লিক কৰিলোঁ। তাৰপিছত সকলোৱে অ'কেত দেখিছে, অ'কেত এবাৰ ক্লিক কৰিব লাগিব। সকলোৱে আহিলেনে? ডিচেম্বৰৰ 10 তাৰিখ 2000 চনত। যদি নাজানে তেতিয়া ইয়েৰ অফ বাৰ্থটো দিব লাগিব, কোনোবা এটা দিলেই হ'ল সকলোৱে। তাৰপিছত আমি তেখেতৰ হিতাধিকাৰীগৰাকী বা তেখেতৰ স্বামীৰ আমি মোবাইল নম্বৰটো দিব লাগিব। আমি মোবাইল নাম্বাৰটো দিলোঁ। তাৰপিছত আহিলে প্ৰেগনেণ্ট কিমান মাহ সেইটো আমাক সুধিছে। হাউ মেনি মন্থছ আৰ ইউ আৰ প্ৰেগনেণ্ট, কিমান মাহৰ সুধিছে, সেইটো আমি দিলোঁ 8 month। ঠিক আছে। তাৰপিছত তেখেতৰ ফাৰ্ষ্ট প্ৰেগনেঞ্চি নেকি সেইটো সুধিছে, য়েছ ন' বোলে য়েছ, আমি য়েছ দিলোঁ। তাৰপিছত মিছকেৰেজ হৈছে নেকি, আগতে এই প্ৰেগনেঞ্চি হোৱা আগতে তেখেতৰ বেয়া হৈছে নেকি, য়েছ ন' দিলোঁ। তাৰপিছত আমি সকলোৱে ছাবমিটত এবাৰ ক্লিক কৰিম। ছাবমিটত সকলোৱে এটা কথা লক্ষ্য কৰিব, ছাবমিট বুটামটো 2 times ক্লিক নকৰিব, 1 time ক্লিক কৰিব, নহ'বা 2 time ক্লিক কৰিলে এটা বেনিফিচিয়াৰীয়ে ডাবল আপোনালোকৰ লিষ্টত আহি যাব। সকলোৱে এনেকৈ প্ৰেগনেণ্ট ওমেনৰ আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব পাৰিব। সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।